নমস্কাৰ আমি আজি এই প্ৰতিবাদটো কৰিবলৈ লৈছোঁ কিয়নো যোৱা 18 আগষ্ট 2025 আমাৰ অসম চৰকাৰে তিৰাপ জনজাতি বেষ্টনীত উন্নয়ন আৰু আগবঢ়া জনবহুল জনগোষ্ঠীক এটা প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি দি ইহঁতে নটিফিকেশ্যন ওলাইছে। সেই নটিফিকেশ্যনটোৰ বিপৰীতে আমি আজি ইয়াত একগোট হৈ পেলাই এই নটিফিকেশ্যন দাহ কৰিছোঁ আৰু দাহ কৰিয়ে থাকিব যদি সিহঁতে উঠাই নলয়। আমি আপোনালোকৰ জৰিয়তে এই নটিফিকেশ্যনটো উঠাই লৈ পেলাই ট্ৰাইবেল জনজাতি বিৰোধীৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰিছোঁ আৰু লগতে আমি অসম চৰকাৰক অনুৰোধ কৰোঁ যাতে এই কিবাটো সোনকালে উঠাই লয় আৰু নল'লে অন্যথা আমি কিবা উচ্চ ন্যায়ালয়ত কিবা ইয়াৰ কিবাটো চেলেঞ্জ কৰিম। এইটোৱেই আমাৰ আজিৰ কিবাটো। কিন্তু আমি জানিব পৰা মতে আজি মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ প্ৰতিনিধিক মাতিছে, কেন্দ্ৰীয় প্ৰতিনিধি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা হ'ব। এইটোতো আজিলৈ আমাৰ ইয়ালৈ খবৰ অহা নাই এতিয়ালৈকে। এইটো চেণ্ট্ৰেল কমিটিয়ে ক'ব, এতিয়াও আমালৈ ইনফৰমেশ্যন অহা নাই। কিন্তু সিহঁতৰ অৰ্ডাৰ লৈহে আজিৰ এই কিবাটো কৰিছোঁ আমি প্ৰগ্ৰামটো। ট্ৰাইবেল বেলবোৰক কোন জনগোষ্ঠীক কিবা দিছে? তাতে 7টা জনগোষ্ঠীক দিছে। এটা হৈছে কোচ ৰাজবংশী, নেপালী, গোৰ্খা আৰু এই যে আদিবাসী মৰাণ মটক আৰু চাহ জনগোষ্ঠী 7টা জনগোষ্ঠীক সিহঁতে কিবা প্ৰটেক্টেড ক্লাছ দিছে। ক্ষেত্ৰত আপোনালোকৰ আপত্তি নাই আছে? কাৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে, সেইকাৰণে আমি দাহ কৰিলোঁ এই নটিফিকেশ্যনটো। আপুনি যে বেলেগ এটা জনগোষ্ঠীৰ নাম ক'লে তিৰাপ এটা জাগাৰ নাম হে, জাগাৰ নাম ট্ৰাইবেল ব্লক। এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি হ'ব বুলি ভাবে? ক্ষতি হ'ব, কিয় ক্ষতি নহ'ব? আমাৰ মানুহ সহজ সৰলৰ কাৰণে 1947ত কিবা ট্ৰাইবেল বেলৰ কিবা দিছিলে আৰু এতিয়াতো সেই 1947ৰ জনজাতি সংখ্যাটো ৰৈ থকা নাই, এতিয়া বাঢ়ি গৈছে। তাতে আৰু যদি আপোনালোকে এই উন্নত শ্ৰেণীবিলাকক যদি প্ৰটেক্টেড ক্লাছ দি পেলাই তাতে কিনা বেচা তাতে থকাৰ সুবিধা দিলে আমাৰ কি থাকিব? জনজাতিৰ কি থাকিব? এনেই আমাৰো মানুহ বাঢ়ি আছেনে? আমাৰ জন্ম নহয় নেকি? আমাৰ মানুহো জন্ম দিয়ে। এইখিনি गिबियावनो आङो गोसो सिंनिफ्राय साबायखर बावग्रोबाय खौरां बिजोंनिसिम। जेरै थांनाय 18 आगस्टआव आसाम गभर्नमेन्टआ मार्घेरिटानि तिराप ट्राइबेल बेल्ट एन्ड ब्लकआव 7टा उन्नत बा गोजौ थाखोनि श्रेणी बिथांमोनखौ ट्राइबेल बेल्ट एन्ड ब्लकनि गेजेराव हानि मोनथाय होदों। गतिके बे मोनथायाव जोंहा थाखानाय ट्राइबेल बिथांमोना बहुत खहा जागोन। गतिके बिनि थाखायनो जोङो नैबे नटिफिकेशनखौ गभर्नमेन्टखौ जोङो बोखारफिननो थाखाय खावलायनाय थादों। लोगोसे जोङो बेखौनो होनो लुगैयो जे बिथांमोना जुदि नैबे नटिफिकेशनखौ बोखाराबा बिनिख्रुइ जोङो बांसिन एबा गोख्रोंसिन जोङो आन्दलननि हाबाफारि लागोन। मानो होनबा आसाम गभर्नमेन्टआ गिबियावनो बिसोरो जोंखौ होनदोंमोन बा जोंनि सायाव होनदोंमोन जे तिराप एरियानि ट्राइबेल बेल्ट एन्ड ब्लकनि बा ट्राइबेल लिडारफोरजों सावरायग्रोनानैसो नैबे नटिफिकेशनखौ होनो होनदोंमोन। गतिके बिथांमोनहा बा आसाम सरकारा जोंनि ट्राइबेलनि चेप्टार 10नि लेन्ड एन्ड रेभिनिउ एक्ट 1986नि एगेन्स्टै हाबाफारि मावनाय नुदों। गतिके जोङो दा बिथांमोनहा जुदि बेखौ बोखारनानै लायाबा जोंनि मेरु ट्राइबेल संघआ होननाय बायदियै जोङो हाइकर्टआव बिथांमोननि नटिफिकेशनखौ जोङो चेलेन्ज खालामगोन। बे चेलेन्ज खालामनायाव जोङो चिरां ट्राइबेल संघआबो मदद होनो थाखाय थागथियारि जानानै दं आरो जोङो भबिष्यताव बेबायदि ट्राइबेल बेरेखा हेंथायै खामानि मावबावोबा सरकारा जोङो गोख्रों लामा जथेनाय बा बायदि आन्दलन आखायाव लांनो बा हाबाफारि लानो बायध'था जागोन। एसेनोसै।